বাইদেউ মই মাতিছো আজি আমি আলুপাৰা গাঁও পঞ্চায়তত এখনি নিৰ্বাচনী প্ৰচাৰ সভা আহিছিলো আৰু আমাৰ লগত সংগ দিছিল আমাৰ ধনশিৰি MCLA প্ৰেছ বছাহাৰী ডাঙৰীয়া আৰু তেখেতে BPF দলৰ যেহেতু আমাৰ মিত্ৰজোঁট হিচাপে আছে আৰু মুকলিকৈ আজি আলুপাৰাৰ BTR অঞ্চলত থকা BPFৰ ৰাইজক আজি আমাক সমৰ্থন জনাবৰ কাৰণে পূৰ্ণ সমৰ্থন জনাবৰ কাৰণে তেখেতে এই সভাৰ যোগেদি আহ্বান জনাইছে সমগ্ৰ বড়ো ৰাইজক আজি আহ্বান জনাইছে আৰু আমি আলুপাৰা গাঁও পঞ্চায়তত বিগত 10টা বছৰত আমি যিখিনি উন্নয়নৰ কাম কৰিছিলোঁ আমাৰ আলুপাৰাবাসী ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ মৰমত আছে আৰু সেইকাৰণে মই দেখিছোঁ আজি যি নিৰ্বাচনী প্ৰচাৰ সভা আৰম্ভ হ'ল 16 চন 21 চন আৰু 26 চন এটা পৃথক পৰিৱেশ আমি দেখিছোঁ 16 চনত যিমান ৰাইজ গোট খাইছিল তাৰ বেছি ৰাইজ 21ত গোট খাইছিল আৰু আজি দুগুণ ৰাইজ আমাৰ আলুপাৰা এই পথাৰ দৈমালু পথাৰত খেলপথাৰত আজি গোট খাইছে আৰু আমাক আশীৰ্বাদ দিবলৈ আগবাঢ়ি আহিছে আৰু আজি আলুপাৰা গাঁও পঞ্চায়তৰ ৰাইজৰ যিটো উপস্থিতি দেখিলোঁ এই উপস্থিতিয়ে প্ৰমাণ কৰিলে যে বড়ো ৰাইজ আজি উন্নয়নৰ লগত আছে বড়ো সমাজ আজি ডেভেলপমেণ্টৰ লগত আছে বড়ো সমাজ আজি খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থৰ ক্ষেত্ৰত আছে আৰু সেইকাৰণে কংগ্ৰেছ দল ত্যাগ কৰি আজি হিলদোল ভাঙি ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ লগত চামিল যেহেতু এজন ইউপিপিএলৰ প্ৰাৰ্থী দিছে প্ৰাৰ্থীগৰাকীয়ে প্ৰত্যাহ্বান জনাব নেকি জনজাতীয় ভোটৰ মইতো নাভাবোঁ তেওঁ জনাব বুলি কিয়নো গোটেই সমগ্ৰ আজি যদি চাই আমাৰ বড়ো আলুপাৰা গাঁও পঞ্চায়ত প্ৰায় 6,000 ভোট 6,000 ভোটৰ ভিতৰত যদি 80% পোল হয় 4,800 ভোট 4,800 ভোটৰ ভিতৰত আজি প্ৰায় 2,000 মানুহ ইয়াত গোট খাইছে ইনটু 2 কৰিলে কিমান হ'ব 4,000 তাৰমানে 4,800 ভিতৰত 4,000 ভোট আমি পাম আৰু 800 ভিতৰত আমি কংগ্ৰেছ ইউপিপিএলক দিছোঁ অলপ আৰু তেওঁলোকৰ ডিফাৰেন্সটো কিমান হ'ব আপুনি গম পাইছে আজিৰ তাৰিখত আমি এইখন গাঁও পঞ্চায়তত 3,000 ভোটত জয়লাভ কৰিছোঁ যিহেতু যোৱা নিৰ্বাচনতো 21 চনৰ নিৰ্বাচনতো আলুপাৰা গাঁও পঞ্চায়তে 82% ভোট আমাক দিছে এই ধাৰা আছে অসমমালা ৰাস্তা মই ইতিমধ্যে মুকলিকৈ কৈছোঁ আপোনালোকৰ যোগেদিও কৈছোঁ যে ইতিমধ্যে অনুমোদনৰ পথত আছে আৰু মই ৰাজনীতিয়ে নকৰিম যদি অসমমালা ৰাস্তা ভৱিষ্যতে মই ইয়াত আনি দিব নোৱাৰোঁ